মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকলৈ আগবঢ়াইছোঁ এক প্ৰশ্নোত্তৰ শিতান। আজিৰ এই প্ৰশ্নোত্তৰ শিতানৰ বিষয়বস্তু হৈছে কৰোনা ভাইৰাছ। ইয়াত কৰোনা ভাইৰাছ কি, কৰোনা ভাইৰাছৰ পৰা কেনেদৰে ৰক্ষা পাব পাৰি ইত্যাদিকে ধৰি বিভিন্ন দিশ সামৰি লোৱা হৈছে। এতিয়া আহাচোন আমাৰ প্ৰশ্নোত্তৰ শিতানলৈ। আমাৰ প্ৰথম প্ৰশ্নটো হৈছে কৰোনা ভাইৰাছ কি? উত্তৰ হ'ব কৰোনা ভাইৰাছ এবিধ সাধাৰণ ভাইৰাছ যি মানুহৰ নাক, ডিঙি আৰু শ্বাসনলীত সংক্ৰমণ কৰিব পাৰে। 2 নম্বৰ কুৱেশ্যন, কৰোনা ভাইৰাছ অসুখটো কেনেধৰণৰ অসুখ? কৰোনা ভাইৰাছ অসুখটো হৈছে এবিধ সংক্ৰমিত অসুখ। নেক্সট কুৱেশ্যন, কৰোনা ভাইৰাছ দেহত প্ৰৱেশ কৰাৰ কিমান দিনৰ পিছত অসুখ হোৱা বুলি চিনাক্তকৰণ কৰিব পাৰি? ইয়াৰ উত্তৰ হ'ব 5 পৰা 6 দিনৰ ভিতৰত। নেক্সট কুৱেশ্যন, কৰোনা ভাইৰাছ মানৱ দেহত কিমান দিনলৈ সক্ৰিয় হৈ থাকে? ইয়াৰ উত্তৰ হ'ব 1 পৰা 14 দিন পৰ্যন্ত। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কৰোনা নামটো কেনেকৈ হ'ল? উত্তৰ, কৰোনা ভাইৰাছটো দেখাত ক্ৰাউন অৰ্থাৎ মুকুটৰ দৰে হয় কাৰণে নামটো কৰোনা দিছে। নেক্সট কুৱেশ্যন, কৰোনা শব্দটো কি ভাষাৰ পৰা লোৱা হৈছে? উত্তৰ হ'ব লেটিন ভাষাৰ পৰা। নেক্সট কুৱেশ্যন, প্ৰথম মানুহৰ দেহত কৰোনাৰ অৱস্থিতি কেতিয়া ধৰা পৰিছিল? উত্তৰ হ'ব 60 দশকত। প্ৰশ্ন, কোনে প্ৰথমে কৰোনা নাম দিছিল? উত্তৰ হৈছে জুন আলমেইডা আৰু ডেভিড টাৰিল নামৰ ব্যক্তি দুজনে কৰোনা নামটো দিছিল। নেক্সট কুৱেশ্যন, বৰ্তমানলৈকে কেইটা কৰোনা ভাইৰাছ পোৱা গৈছে? উত্তৰ হ'ব 7টা। বৰ্তমানলৈকে পোৱা কৰোনা ভাইৰাছকেইটাৰ নাম কি কি? উত্তৰ হ'ব HCOV229E, HCOV-NL63, HCOV-OC43, HCOV-HKUI, SARS, MERS আৰু লাষ্টৰটো হৈছে SARS-CoV-2। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে সকলো কৰোনা ভাইৰাছেই বিপদজনক হয়নে? উত্তৰ হ'ব নহয়। নেক্সট কুৱেশ্যন, COVID-19 সংক্ৰমণ কৰিলে কেনেদৰে চিনাক্তকৰণ কৰিব পাৰি? উত্তৰ হ'ব COVID-19 সংক্ৰমণ কৰিলে জ্বৰ, শুকান কাহ আৰু দুৰ্বল অনুভৱ কৰাৰ ওপৰত নিৰ্ভৰ কৰি চিনাক্তকৰণ কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো আছে COVID-19 সম্পূৰ্ণ নাম কি? ইয়াৰ উত্তৰ হৈছে কৰোনা ভাইৰাছ ডিজিজ 2019। COVID-19 ভাইৰাছটোৰ নাম কি? COVID-19 ভাইৰাছটোৰ নাম হৈছে SARS-CoV-2। SARS-CoV-2ৰ সম্পূৰ্ণ নামটো কি? উত্তৰ, চিভিয়াৰ একিউট ৰেস্পিৰেটৰী চিণ্ড্ৰম কৰোনা ভাইৰাছ 2। নেক্সট কুৱেশ্যন, COVID-19 কোনে মহামাৰী হিচাপে ঘোষণা কৰিছে? উত্তৰ হ'ব COVID-19 WHO অৰ্থাৎ ৱৰ্ল্ড হেল্থ অৰ্গেনাইজেশ্যনে মহামাৰী হিচাপে ঘোষণা কৰিছে। COVID-19 বেমাৰে দেহৰ কোনটো অংশত বেছিকৈ প্ৰভাৱ পেলায়? ইয়াৰ উত্তৰ হৈছে COVID-19 বেমাৰে দেহৰ হাঁওফাঁওত প্ৰভাৱ পেলায়। COVID-19 বেমাৰৰ লক্ষণবোৰ কি কি? COVID-19 বেমাৰৰ লক্ষণবোৰ হৈছে জ্বৰ, কাহ হোৱা, উশাহ নিশাহত অসুবিধা পোৱা। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে কৰোনা ভাইৰাছ প্ৰথমে ক'ত ধৰা পৰিছিল? উত্তৰটো হ'ব ইউহান চহৰত। নেক্সট কুৱেশ্যন, ইউহান চহৰ চীনৰ কোনখন প্ৰদেশত? উত্তৰ, চীনৰ হুৱেই চহৰত। ইয়াৰ পিছৰ প্ৰশ্ন, কৰোনা ভাইৰাছ ইউহানৰ ক'ৰ পৰা সম্প্ৰসাৰিত হোৱা বুলি সন্দেহ কৰা হয়? উত্তৰ হৈছে চীন দেশৰ ইউহানত থকা মাছৰ বজাৰখনৰ পৰা হোৱা বুলি সন্দেহ কৰা হয়। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে চীনৰ উহানত থকা সাগৰীয় মাছৰ বজাৰখনক কি নামেৰে জনা যায়? উত্তৰ,
ৱেট মাৰ্কেট অথবা হুনান চি ফুড হোলচেল মাৰ্কেট। নেক্সট কুৱেশ্যন, কৰোণা ভাইৰাছৰ লগত সম্বন্ধ থকা বেমাৰকেইটা কি কি? উত্তৰ SARS আৰু MERS। নেক্সট কুৱেশ্যন, SARS অৰ্থাৎ SARS মহামাৰী 2002-03 ক'ৰ পৰা হৈছিল? উত্তৰ চীন দেশৰ পৰা। নেক্সট কুৱেশ্যন, SARSৰ সম্পূৰ্ণ নাম কি? উত্তৰ হৈছে চিভিয়াৰ একিউট ৰেছপিৰেটৰী চিণ্ড্ৰম। MERS মহামাৰী প্ৰথমে ক'ত আৰম্ভ হৈছিল? উত্তৰ হ'ব চৌদি আৰবৰ পৰা। MERSৰ সম্পূৰ্ণ নাম কি? উত্তৰ মিডল ইষ্ট ৰেছপিৰেটৰী চিণ্ড্ৰম। নেক্সট কুৱেশ্যন, কৰোণা টেষ্টৰ নাম কি? উত্তৰ হ'ব RT-PCR টেষ্ট। এতিয়া আহিছোঁ পিছৰ প্ৰশ্নটোলৈ। RT-PCRৰ সম্পূৰ্ণ নাম কি? উত্তৰ ৰিভাৰ্ছ ট্ৰান্সক্ৰিপশ্যন পলিমাৰ্ছ চেইন ৰিয়েকশ্যন টেষ্ট। নেক্সট কুৱেশ্যন, ভাৰতবৰ্ষত চৰকাৰে জনসাধাৰণৰ সুৰক্ষাৰ বাবে কি এপ মুকলি কৰি দিছে? উত্তৰটো আমি সকলোৱে নিশ্চয় জানো। উত্তৰটো হৈছে আৰোগ্য সেতু এপ। ইয়াৰ পিছৰ প্ৰশ্ন, ভাৰতৰ কোনখন ৰাজ্যই প্ৰথমে আৰোগ্য সেতু এপটো ব্যৱহাৰ কৰিছিল? ইয়াৰ উত্তৰ হৈছে পাঞ্জাৱ ৰাজ্যই। নেক্সট কুৱেশ্যন, পোন প্ৰথমবাৰৰ বাবে ভাৰতৰ ক'ত কৰোণা ধৰা পৰিছিল? উত্তৰ হৈছে কেৰেলা ৰাজ্যত। নেক্সট প্ৰশ্ন, ভাৰতৰ কোন ৰাজ্যত প্ৰথমবাৰৰ বাবে লকডাউন দিয়ে? উত্তৰটো হৈছে ৰাজস্থানত। কৰোণাৰ বাবে গুগলে কি ৱেবছাইট মুকলি কৰি দিছে? উত্তৰ google.com/covid19। নেক্সট কুৱেশ্যন, কৰোণাৰ সজাগতাৰ বাবে ফেচবুকে কি মুকলি কৰি দিছে? উত্তৰ হ'ব কৰোণা ভাইৰাছ ইনফৰমেশ্যন চেণ্টাৰ। ইয়াৰ পিছৰ প্ৰশ্নটো হৈছে, কৰোণাৰ ভেকচিন অথবা নিৰ্দিষ্ট ঔষধ আছেনে? উত্তৰটো হৈছে এতিয়ালৈকে কোনো ভেকচিন অথবা ঔষধ ওলোৱা নাই। আমাৰ শেষৰ প্ৰশ্নটো হৈছে, কৰোণা সংক্ৰমণৰ পৰা হাত সাৰি থাকিবলৈ আমি কি কৰা উচিত? উত্তৰ ক, সামাজিক দূৰত্ব বজাই ৰাখিব লাগে। খ, 20 ছেকেণ্ড পৰ্যন্ত চাবোন ব্যৱহাৰ কৰি সঘনে হাত ধুই থাকিব লাগে। গ, মাস্ক ব্যৱহাৰ কৰিব লাগে। ঘ, কাহ হাঁচি মৰাৰ পিছত কেতিয়াও মুখ নাক চকু চুব নালাগে। আৰু ঙ হৈছে অসুস্থ অনুভৱ কৰিলে লগে লগে ডাক্তৰৰ পৰামৰ্শ ল'ব লাগে, লগতে নিজকে কোৱাৰেণ্টাইন কৰিব লাগে। এইখিনি কৰিলে আমি কৰোণা হোৱাৰ পৰা হাত সাৰি থাকিব পাৰিম।